আজি ৰাতিপুৱাৰ আৰম্ভণি কোমল চাউল আৰু গাখীৰেৰে। আজি যিহেতু উৰুকা, আমাৰ টিকলিজনীয়ে চাদৰ মেখেলা পিন্ধি, চাদৰ মেখেলা নহয় চাদৰেৰে শাৰীৰ দৰে পিন্ধাই দিছোঁ। তাই যিহেতু চাদৰ মেখেলা পিন্ধি খুব ভাল পায় আৰু ধুনীয়া ধুনীয়া প'জ দি তাই ফটো উঠিছে। এনেকৈ বিহু আহিলে পিন্ধিলে ভাল লাগে নহয় জানো। এয়া আমি ঘূৰি আহোঁ মানে মায়ে পিঠাৰ চৰু উঠাই দিলে, মায়ে 5-6খনমান পিঠা পুৰিলে। তাৰপিছত মই বহি গ'লোঁ পিঠা পুৰিবলৈ জুইৰ কাষত। আৰু এয়া তিল ভাজিছোঁ, তিলৰ পিঠাও বনাম, নাৰিকল আৰু মিঠৈৰো বনাইছোঁ। এয়া এখন পিঠা মই কৰি আপোনালোকক দেখুৱালোঁ। এখন হাতেৰে কেমেৰা ধৰিছোঁ, সেইবাবে ভালকৈ ধৰিব পৰা নাই। এখন হাতেৰে পিঠা পুৰিছোঁ, অলপমান দিগদাৰ হয় যিহেতু। এয়া তিল দি দিছোঁ মই। দুপৰীয়া 12মান বজাৰ পৰা গধূলি 6-7 বজালৈকে পিঠা পুৰি থাকিলোঁ। তথাপি আমনি লগা নাই। অকণমান কঁকাল বা ভৰিখন বিষাইছে একেৰাহে যিহেতু বহি আছোঁ। ভাত খাবলৈ এবাৰ উঠিছিলোঁ বাৰু। তেনেকৈ বহা অভ্যাস নাই যিহেতু ইমান ঘণ্টা অকণমান বিষ উঠিছে। তথাপি কিন্তু বহুত ভাল লাগি আছে, কাৰণ উৰুকাৰ আনন্দ। আৰু এয়া চাওক, আমি সকলোৱে মিলি ৰাতিৰ খানাৰ যোগাৰ কৰি আছোঁ। এয়া মায়ে মাংস বাচি আছে আৰু এয়া কেঁচা মটৰ, পোলাও আৰু পনীৰ বনাবলৈ, আৰু এয়া মাছ, বৰালি মাছ আৰু এইবিলাক মাংসত দিবলৈ পিঁয়াজ, বিলাহী, আদা, নহৰু, মুঠতে সকলোখিনি যোগাৰ কৰিছোঁ। আৰু এয়া কেৰাহী উঠাই দিলোঁ মাংস বনাবলৈ। তেলখিনি গৰম হ'লে পাঁচফোৰণ দি দিলোঁ। এতিয়া তেজপাত দি দিম, তাৰপিছত কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি এতিয়া ভালদৰে ভাজি ল'ম। অকণমান গোটা গৰম মছলাও দি দিছোঁ, 2টা শুকান জলকীয়া আৰু আদা নহৰুখিনিও দিছিলোঁ বাৰু। ভিডিঅ' বনাবলৈ পাহৰি গ'লোঁ। এয়া মাংসখিনি ঢালি দিলোঁ। মাংসখিনি ভালদৰে লৰাই নিমখ দি দিলোঁ। হালধিটো অকণমান পিছত দিম, অকণমান ভাজি লওঁ। এতিয়া মই হালধি গুড়ি দি দিলোঁ। মাংসখিনি প্ৰায় ভাজা হৈছে, এতিয়া পানী দি দিম। জলকীয়া বেছি দিয়া নাই যিহেতু সৰু ল'ৰা ছোৱালী থাকিলে খাব নোৱাৰে। অকণমান দেৰিকৈ জলকীয়া দিম বাৰু। এয়া মাংস উতলিবলৈ আৰম্ভ কৰিলে কেঁচা ধনিয়া অকণমান দি দিলোঁ আৰু অকণমান বাটাৰো দি দিলোঁ। এতিয়া আমাৰ মাংসৰ আঞ্জা ৰেডি হৈয়ে গ'ল। এতিয়া নমাই থৈ দিম কেৰাহীটো। আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এইফালে ৰেডি হৈছে পোলাও। এতিয়া খোৱাহে কথা। আৰু এই আমাৰ টিকলিজনীৰ টোপনি লাগিছে, মোমায়েকৰ লগত সাধু কথা শুনি আছে। আৰু বাকী ইমানবোৰ খাব নোৱাৰিলোঁ। এয়া মাছ, পনীৰ এইবিলাক ৰৈয়ে গ'ল, অহাকালি খাম আৰু। ইমানবোৰ উৰুকাত এনেও খাব নোৱাৰিয়েই। যিমান যোগাৰ কৰা হয় সিমানখিনি খাব নোৱাৰি। আৰু এইপিনে চাওক, মেজি ঘৰত কি ফূৰ্তি হৈ আছে। এয়া আমাৰ সৰু বাচ্ছাটোক দেখিছেনে নাই, কি ধুনীয়াকৈ নাচি আছে। সৰু বাচ্ছাবিলাকক চাওকচোন, সকলোৱে মিলি ফূৰ্তি কৰি আছে। আমি অকণমান চাবলৈ আহিলোঁ। আমাৰ গোসাঁনীজনীয়ে নানাচে, তাই চাই আছে আৰু ঘৰলৈ নাযায়, চাওকচোন।
ফুলে